Hey guys, স্বাগতম টু এ নিউ ব্লগ। আৰু গাইজ কি খবৰ সকলোৰে? সকলোৰে খবৰ অতি নিশ্চয় ভাল আৰু মোৰো ভাল। মই বৰ্তমান আছোঁ গাইজ, দেখিছেতো ক'ত আহিছিলোঁ, শিৱসাগৰত। মানে একদম কপি আছোঁ আৰু নেক্সট ভিডিঅ'টো কোনে এণ্ড কৰি পেলাই জাষ্ট এইটো ভিডিঅ' মই মানে ষ্টাৰ্ট কৰিছোঁ। সেইটো ভিডিঅ' মই এডিটিং কৰাই নাই এতিয়াও। জাষ্ট এতিয়া মানে গা চা ধুলোঁ, ধুই পেলাই এতিয়া আমি আছোঁ শিৱদৌলত এতিয়া চাকি বন্তি দিব যাব লাগিব। মানে গা চা ধুলোঁ, বিৰাট ঠাণ্ডা গাইজ, বিৰাট ঠাণ্ডা। আৰু গাইজ সেইটো ভিডিঅ'টো বাৰু আপলোড দি দিম আৰু আপোনালোকে সেইটো ভিডিঅ'টো চাই কেনেকুৱা পালে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাব। ইমান চাগে ভাল পোৱা নাই আৰু কাৰণ যিহেতুকে ৰাতি আহিছোঁ, একো দেখিব পৰা নাই। মানে যিটো গাড়ী যিটো খিৰিকী সেইটো খুলিব মানে কি আৰু খুলিব নিদিয়ে নাই, কাৰণ যিহেতুকে ঠাণ্ডা বহুত। আৰু গাইজ এইবিলাক হৈছে আমাৰ লগত মানে পিকনিক খাব অহা মানুহবিলাক, দেখিছে গাইজ। চবেই মানে গাইজ মানে গা ধুব দিছে, মানে যিহেতুকে মন্দিৰত যাব ন, সেইকাৰণে মানে কালিয়ে গা ধুই আহা, যিহেতুকে মন্দিৰত যাব সেইকাৰণে মানে গাঁৱটো ধুব দিছে আৰু সকলোকে। এতিয়া সকলোৱে গাঁও ধুই আছে আৰু ইয়াতে গাইজ গাঁও ধোৱা আৰু শৌচ কৰাৰ নামত 30 টকা গাইজ। হাগিব গ'লে 10 টকা আৰু গা ধুব গ'লে 20 টকা। পইচা কামাইছে আৰু গাইজ। গুণ আমাৰতো গুণ থাকিবই গাইজ। মই জানাত শিৱদৌলটো আহিলোঁ, ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এনেকৈ যাম বুলি কৈছে। বাকী আৰু ক'ত যদি যায় চৰাইদেউ ফালে কিবা চাই দেখুৱাম না ন হাই কৰি দিয়া। মুঠতে 3-4টামান ভিডিঅ' পাই যাব আৰু আপোনালোকে চাব পাৰিব মজাকৈ। আৰু গাইজ বেছি পলম নকৰোঁ, মই সেইটো ভিডিঅ'টো মই এডিটিং কৰোঁ, থাম্বনেইল বনোৱা নাই, এডিটিং কৰাই নাই আৰু মোবাইলতো বেছি চাৰ্জ নাই। এডিটিং কৰি ভিডিঅ'টো মই আপলোড কৰোঁ, চাই কেনেকুৱা পাই আপোনালোকে জনাব। আৰু গাইজ লৈ ল'লোঁ এয়া মন্দিৰত থালিখন, দেখিছে আপোনালোকে। এতিয়া আমি গাইজ গৈ আছোঁ মন্দিৰৰ ভিতৰত, টেঙা চেঙা কৰি লওঁ। লিখি দিছে শিৱদৌললৈ স্বাগতম। চাকিটো জ্বলাই লওঁ, তাৰপিছত লগ পাই আছোঁ গাইজ। চাকিটো জ্বলাই লওঁ, তাৰপিছত লগ পাই আছোঁ গাইজ। আৰু বেছি এতিয়া বঢ়িয়াকৈ চেঙা চেঙা কৰি আহিলোঁ ভিতৰত আৰু ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে নতুন বছৰত ভাল হয়। আৰু মই এবাৰ আপোনালোকক দুটামান চিনেমেটিক শ্বট দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক। আৰু গাইজ দুখনমান পিক উঠিম এতিয়া ইয়াতে, পিক উঠিম আৰু ইনষ্টাগ্ৰামত দিম, আপোনালোকে চাই ল'ব দেই। মানৱ ভাই গৈছে বুলি আছোঁ। এইটো হৈছে গাইজ এটা বিশাল এটা পুখুৰী, কি বুলি বা কয়, বিশাল ডাঙৰ এটা গাইজ এইটো। বাট মইতো আহি পোৱা নাই, আজিয়ে ফাৰ্ষ্ট টাইম আহিছোঁ। বাট কি হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু। মোৰ মতে এইটো এটা ডাঙৰ ফিচাৰী এটা আৰু পুখুৰী এটা, আপোনালোকে কমেণ্ট কৰি জনাব। তেনেকৈ চিতিয়া যাওঁ গাড়ীত গৈ পেলাই এতিয়া যাম ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবোৰ চাব যাম। তাৰপিছত মই লগ পাই আছোঁ। এইবাৰ গেছ আহি গ'লোঁ কাৰেংঘৰত, দেখিছে এইটো চব। আজি ৰাস্তা বেছি দি যাওঁ কাৰেংঘৰত আহি গ'লোঁ।
কমি যাম না ছোৱালী কালি পালুয়ে ভাই ভিতৰত গৈছোঁ ভিতৰত চাইটো লগাই দি যা তলাতল করতেছে তলাতলাতে যাব ৰ এই চুকা ভালছি বাহ। চুকা ভা মাল্লা দে তো এই কখন উঠানি ফাৰ্ষ্ট টাইম দেখিছোঁ ফাৰ্ষ্ট টাইম চাই ভিতৰত সোমাইছোঁ গাইছ ওপৰত এতিয়া গাইছ আহি গ'লো ওপৰত এতিয়া আহি গ'লো ওপৰত গাইছ ওপৰৰ পৰা ভিউ চাওক এতিয়া গাইছ আহি গ'লো একদম টপ ওপৰত ভিউ চাওক গাইছ কি ধুনীয়া এটা ভিউ তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আৰু এইবাৰ আমি গৈ আছোঁ তলাতল ঘৰ এইফালে আৰু ৰংঘৰ দেখোন চাই থাকক ভিডিঅ'টো আৰু এইটো ভিডিঅ' যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব একদম নাপাহৰিব যাওঁ গাইছ গোটেইবিলাক গ'ল অকল মই চুচুৰবিলাক গ'ল সেইটো জাষ্ট কাৰেংঘৰ আৰু ইয়াৰ পৰা ওলাই দিলোঁ দেন বাই বাই লাভ ইউ নেক্সট ভিডিঅ'ত লগ পাম